নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও ভালে কুশলে আছোঁ আজি মই এটা বৰ ডাঙৰ কাম কৰিবলৈ ওলাইছোঁ হাঁহিও উঠিছে ভয়ো লাগিছে কি কৰোঁ মানে মোক হাজবেণ্ডে একডাল ষ্ট্ৰেটনাৰ গিফ্ট কৰিছিলে বাৰ্থডেত তো আজি ভাবিলোঁ কি সেই ষ্ট্ৰেটনাৰডালেৰে মাৰ চুলিকেইডাল ষ্ট্ৰেট কৰি দিওঁ মাৰ চুলিখিনি বহুত ঘন হয় আৰু চিধা নহয় বহুত ভাজ আছে তো ভাবিলোঁ কি মাৰ চুলিখিনি ষ্ট্ৰেট কৰি কিনে চাওঁ কেনেকুৱা হয় মাক ক'ব ভয় লাগি আছে কেনেকৈ কওঁ কি কৰোঁ কি বা কৰে নে নকৰে নকৰিলেও জোৰ কৰি হ'লেও কৰাম বাৰু ষ্ট্ৰেটটো ভালেই হয় ষ্ট্ৰেটনাৰডাল আগতে মই ৰিভিউ চাইছোঁ বাৰু তো ভাবিলোঁ কি ষ্ট্ৰেট কৰি দিওঁ মাৰ বলকচোন মাক কওঁ কেনেকুৱা কি কয় আৰু এইডাল ষ্ট্ৰেটনাৰডাল ওলাই লৈছোঁ মই পূৰা যোগাৰ এতিয়া কৰি দিম বলক মাক কওঁ ভয় লাগিছে কিবা কয় সুধো কি কয় মাই ফোনত কথা পাতি আছে জলপানখিনি খাই লওঁ ৰাতিপুৱাতে মায়ে বনাইছিলে সেয়া যে বৰা চাউলৰ যে জলপানটো যে গাখীৰেৰে যে খায় সেইটো মই কৈছিলোঁ গধূলি খাম ৰাতিপুৱা আৰু খোৱা নাযায় আৰু তেনেকৈ সেইকাৰণে গধূলি খাম বুলি ভাবি খাই লৈ কিনে কম আৰু খোৱা নাই কিবাকৈ কওঁ ৰ'ব মাতিছোঁ মাক অ' মা অ' মা কি কৰি আছে মাৰ লগত কথা পতা ভিডিঅ' চাই আছো এটা বস্তু আপোনাক এটা বস্তু কৰি দিওঁ দিয়ক আপোনাক এটা বস্তু কৰি দিওঁ দিয়ক চুলিকেইডাল ষ্ট্ৰেট কৰি দিওঁ দিয়ক চুলি ষ্ট্ৰেট চুলি ষ্ট্ৰেট কোনো জন্ম কৰিয়ে পোৱা নাই জীৱনটো মানুহে আহিব একো নহয় মই কৰি দিম নহয় কোনোদিন কৰিয়ে পোৱা নাই একো নহয় চাওঁ আপোনাৰ চুলিখিনি চাওঁ মোৰ চুলিখিনি ভাজ আছে কৰি দিওঁ দিয়ক কেনেকুৱা হয় বা একো নহয় বেয়া লাগে নেকি আৰু বেয়াটো নালাগে ধুনীয়া লাগিব একো নহয় তো কৰি দিম মই ধুনীয়াকৈ ভয়ে লাগে ৰ'বা চুলি তুলি পুৰি যায় নেকি আৰু মোৰ নুপুৰে মই কৰি দিম নহয় বলক তে কৰি দিওঁ তাকেতো মই কৰিয়ে পোৱা নাই নহয় কোনোদিনো মোৰ বিৰাট ভয় লাগে এইবিলাক একো নহয় মই কৰি দিম ধুনীয়াকৈ চাওঁ কেনেকুৱা হয় বা ন দেচোন কি হয় অঁ এইটো খাই আছোঁ সেইটো খাই মাক চুলি ষ্ট্ৰেট কৰি দিম মানিছে ৰ'ব কিবাকৈ তেতিয়াহ'লে কৰি দিওঁ বলক ষ্ট্ৰেট মাক কৰোঁ মা দেচোন তে বান্ধেৰি সুন্ধেৰি হওঁ নেকি কি হয় ষ্ট্ৰেটনাৰডাল বুলি যে কৈছিলোঁ আপোনালোকক এডাল হেভেলছৰ ষ্ট্ৰেটনাৰ এইডালেৰে কৰিম চুলি কেইডাল মোৰ জন্মগত ভাজে মোৰ বেলেগ চিৰাম নাই এইটো লগাই দিম মই লিবন লগাওঁ কেতিয়াবা মাজে মাজে আগতে মই যেতিয়াই আমাৰ বৌৰ যে ওচৰত যে আমাৰ ঘৰৰ যে ওচৰৰ পাৰ্লাৰখনত কাম কৰি আছিলোঁ মা শিকি যে আছিলোঁ তাতে এইডাল ষ্ট্ৰেটনাৰে ইউজ কৰিছিল হয় নেকি অঁ তুমি শিকি দিয়াৰ কাৰণে ভাল হৈছে অলপমান হয়নে মইতো কোনোদিন ভাবা নাই আৰু যে মই ষ্ট্ৰেট কৰিম মোৰ চুলি এনেও ভাজে তথাপি তুমি এডাল আনিছ অলপ কৰি দিওঁ চাব খুজিছ চোৱাচোন কি হয় কি হয় আজি চাওঁ বান্দৰীয়ে হওঁ না সুন্দৰীয়ে হওঁ আচলতে সুন্দৰীৰ লগত কোনো কথা নাই চুলিকেইডাল মস্ত ভাজ জন্মগত ভাজ মানুহে চিধা কৰি চাব খুজিছি চাওক কি হয় মোৰ চুলিকেইডালতে
এনেও বাৰু মোৰ গঠনটো হেৰি নহয়, এনে জপনা কিন্তু টাইপৰ। মানে যদিও মানে চুলিটো ভাজ আছে কিন্তু মানে চুলিটো বহুত আছে। আগতে আৰু বহুত আছিল। চুলিটো বহুত আছে। মই ছোৱালী কালত থাকোঁতে উম চুলি বহুত চুলি নে জপনা চুলি। উম এই কোচা হ'ল নেকি straight? হ'ল। মই এইমাকে straight হয় ওৰা হৈছিলে চাওক ৰাইজ চুলি চিধা হৈ গ'ল মাৰ। জীৱনত জীৱনত আজি প্ৰথম মাইনুৰ বিউটি পাৰ্লাৰ তাকো চুলি straight। চুলি ষ্ট্ৰেট আৰু এইটো পোৱাই নে মায়ে থ্ৰেডিং কৰিব নাই, মই কিন্তু থ্ৰেডিং কৰি দিব জানো। মাজে মাজে কওঁ থ্ৰেডিং কৰি দিওঁ থ্ৰেডিংটো নকৰে, কিন্তু ভয় কৰে, দুখ পায়। আৰু এতিয়া গোটেইখিনি চুলি কৰি আপোনালোকক দেখাম, ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আপোনালোকে। মোৰ ফাইনেল লুক মাৰ ষ্ট্ৰেটৰ ফাইনেল লুক দেখাম। মাৰ চুলিখিনি ইমানে বেছি কৰা হোৱা নাই, বহুত মানে যদিও হেৰি হয় এনে চুলিখিনি মানে বহুত বেছি আৰু অলপ তেল তেল আছে। পৰহি তেল দিছিলোঁ না চুলিত, দি ধুইছোঁ চেম্পু দি, ধুলেও তেলটো ভালকৈ যোৱা নাই কিজানি না। বাৰু আজি কি হয় মোৰ। চিধা হৈছে কিছু না। এইটো প্ৰফেচনেল ষ্ট্ৰেটনাৰ নহয় বাৰু। আমাৰ ষ্ট্ৰেট কৰা হৈ গ'ল, এতিয়া দেখাব ৰ'ব আপোনালোকক। চাওঁ কিছু চিধা হৈছে। হৈছে তো এয়া বহুতখিনি হৈছে। সেইফালে ঘূৰি দিয়ক, বিউটি পাৰ্লাৰত যায় সেইফালে ঘূৰি দিয়ক, এয়া ধুনীয়া হৈছে, ধুনীয়া হ'বৰ কাৰণে যায় মানুহ ন। ধুনীয়া হৈছে। মই জানাই এতিয়া মোক দিয়ক, পইচা দিয়ক। দিম দে। এইফালে চাওক, এতিয়া ভাল লাগছে না? কেনে অনুভৱ? ভাল লাগছে চুলিখিনি এতিয়া কিবা গধুৰ গধুৰ আছিল আগতে ভাজ হৈ থাকোঁতে, কাৰণ গোটা গোটা হৈ থাকে নহয়, লাড্ডু লাড্ডু। এতিয়া চুলিখিনি চিধা হয়, কিবা এটা খুব ভাল পাতল পাতল আমেজ এটা লাগছে। হাজবেণ্ড খেলাখন লগাই থৈ দিছে তাত, ইয়াতে চাউন উঠি আছে। লাগি আছে আৰু নিজৰো ভাল লাগছে অলপ চুলিখিনি আগতকৈ ধুলে কিবা দীঘল দীঘলো লাগছে। খেলা চাই আছে, এইফালে চিঞৰি আছে, খেলা চাই চাই চিঞৰি আছে। চাওঁ আৰু এবাৰ ধুনীয়াকৈ ঘূৰি দিয়ক। ইছ বাহ বাহ, দেউতাক দেখাই আহক, যাওক দেউতাক। দেউতাক দেখাওঁ, দেউতাই ভাবিব বাপৰে বিউটি পাৰ্লাৰ সেইকাৰণে যায় মানে। ফাইনেলি মাৰ চুলিখিনি ষ্ট্ৰেট কৰি দিলোঁ, আপোনালোকে দেখিলে। অকণমান না কৰি দিলে, তথাপিও মই কিবাকৈ জোৰ কৰি হ'লেও কৰাই দিলোঁ। ভালে হৈছে, ষ্ট্ৰেটনাৰডালৰ ভালে হয়, মই দেখিছিলোঁও ভাল হয়। মই নিজে কৰা নাছিলোঁ আৰু মাকে ফাৰ্ষ্ট কৰি দিলোঁ, ভালে লাগিছে। তো আজিৰ ভিডিঅ'টো ৰাইজ ইমানখিনিয়ে আছিলে। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।